এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই বহুত দিন আপোনালোকৰ মাজলৈ ভিডিঅ' লৈ আহিবই পৰা নাছিলোঁ। আজি বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ আহিছোঁ। মোৰ বাবে আজি দিনটো এটা অভিশপ্ত দিন হিচাপে মই ভাবি লৈছোঁ। আজি দিনটো মোৰ বাবে এটা অভিশপ্ত দিন। কেলেনো মই এনেদৰে ভাবিছোঁ তাকে আপোনালোকক জনাওঁ বুলিয়ে ভাবিছোঁ। যোৱা বছৰ মানে 2021 নৱেম্বৰ মাহৰ 8 তাৰিখটো মোৰ বাবে এটা অভিশপ্ত দিন হিচাপে মই মানি ল'বলৈ বাধ্য হৈছোঁ আৰু মই মানি লৈছোঁ। কাৰণ এই দিনটোতে যোৱা বছৰ নৱেম্বৰ মাহৰ 8 তাৰিখে ৰাতিপুৱা প্ৰায় 7মান বজাত মোলৈ এটা ফোন কল আহিছিল। আৰু সেই ফোন কলটোৱে মোৰ জীৱনৰ বাবে এটা বৰ ডাঙৰ বিপদ মাতি আনিছিল। সেই বিপদেই মোক আজিও লগ এৰাই নাই। মানুহজন মণিপুৰত আছিলে আৰু তেওঁ সদায় সেইকণ সময়তে ফোন কৰে, গধূলিও কৰে, দুপৰীয়াও কৰে, কেতিয়াবা আজৰি পালে অনেক সময়তো ফোন কৰে। সেইকণ সময়ত প্ৰায়ে ফোন কৰিছিল, সেইদিনাও কৰিছিল। ভবা নাছিলোঁ আমি তেওঁৰ ঠাইত যে বেলেগ এজন ব্যক্তিয়েহে তেওঁৰ ফোনটো আমালৈ কৰিছে বুলি। তেওঁ ফোন কৰিছিল, মোৰ সৰু ছোৱালী চুনুৱে কৈছিল মা দেউতাই ফোন কৰিছে, আৰু ফোনটো ৰিচিভ কৰি গম পাইছিলোঁ যে তেওঁ নহয় বেলেগ এজন ল'ৰাইহে ফোন কৰিছিল। বেলেগ এজন ল'ৰাৰ মাতটো শুনিয়ে মোৰ বুকুখনে ধপধপাবলৈ আৰম্ভ কৰিয়ে দিছিল। তথাপিতো সুধিছিলোঁ কোৱাচোন বুলি কৈছিলোঁ। তেতিয়া তেওঁ কৈছিলে মোৰ জীৱনৰ ডাঙৰ বিপদটো তেওঁ জনাই দিছিলে। তেতিয়া কি হৈছিল, কি ক'ম, ক'লৈ যাম, কি কৰিম নিজেই মই গম পোৱা নাছিলোঁ। বিপদটোৰ কথা শুনি মোৰ এনেকুৱা লাগিছিল যেন মোৰ ভৰিতলৰ পৃথিৱীখন মোৰ ভৰিৰ পৰা যেন এৰাই গ'ল, নে আকাশখন ভাগি মোৰ মূৰত সৰি পৰিছে, কি হৈছে মই যেন নিজেই গম পোৱা নাছিলোঁ। ক'লৈ যাম, কি কৰিম একো ভাবিয়ে পোৱা নাছিলোঁ। মই মাত্ৰ চিঞৰিছিলোঁ আৰু কান্দিছিলোঁ। তাৰ বাদে মই একো কৰিব পৰা নাছিলোঁ। ডাঙৰ ছোৱালী দেহাই ফোনটো লৈ মোৰ পৰা কি হ'লকৈ চিঞৰিছিলে। মই তাইক ক'ব পৰা নাছিলোঁ কি হৈছিলে। বহু সময় পিছত কৈছিলোঁ আৰু তাই তেতিয়াই মোৰ পৰা ফোনটো কাঢ়ি লৈ সকলোকে খা খবৰ দিছিলে। প্ৰত্যেককে কাক কেনেকৈ খবৰ দিছিলে তাই জানে, মই একো গম নাপাওঁ। মই একো কৰিবলৈ মোৰ সেইকণ সময়ত ধৈৰ্য নাছিল, মোৰ সাহস নাছিল। মই মাত্ৰ কান্দিছিলোঁ আৰু কান্দিছিলোঁ। কি কৰিম মই নিজেই বুজি পোৱা নাছিলোঁ। আৰু সেই দিনটো মোৰ বাবে ইমানেই ডাঙৰ বিপদ আছিল, মোৰ ধৈৰ্য হেৰাই গৈছিল। জীৱনটো যে মোৰ বাবে অন্ধকাৰ নামি আহিছিল, জীৱনটো যে মোৰ শূন্য হৈ গৈছিল তেনেকুৱা লাগিছিল মোৰ বাবে। আৰু সেই বিপদটোৱে হৈছিল মোৰ মানুহজনৰ যোৱা বছৰ অৰ্থাৎ 2021 চনৰ 8 নৱেম্বৰৰ দিনা, 8 নৱেম্বৰ নহয় অৱশ্যে 7 নৱেম্বৰ ৰাতি প্ৰেছাৰ ষ্ট্ৰক হ'ল। কিন্তু কোম্পানী কাম কৰিছিলে তেওঁ মণিপুৰত। কোম্পানীৰ মানুহে চিন্তা কৰি সকলোৱে জানিছিলে মই ঘৰত অকলে থাকোঁ ছোৱালীকেইজনীৰ সৈতে বুলি, আৰু সেয়েহে মোক ৰাতিয়ে খবৰ দিয়া নাছিল। 8 তাৰিখৰ দিনা পুৱা 7 বজাত মোলৈ খবৰ আহিছিল। ফোন কৰি তেওঁ কৈছিল বৌ দাদা প্ৰেছাৰ ষ্ট্ৰক হ'ল। আৰু মই তেতিয়া তেওঁক একো ক'ব পৰা নাছিলোঁ। মই কি ক'ম ভাবি পোৱা নাছিলোঁ। মই ফোনটো হাতত লৈ মাত্ৰ তেওঁক সুধিছিলোঁ দাদাই মাতিব পাৰেনে ভাইটি? সি কৈছিলে নোৱাৰে বৌ, দাদাই মাতিব নোৱাৰে। আৰু তাৰপিছত মই কি কৰিম, ক'লৈ যাম মই নিজেই গম পোৱা নাছিলোঁ। মোৰ হাতৰ পৰা ফোনটো সৰি পৰিছিল। কাৰণ মণিপুৰত তেওঁ আছিলে। জীৱনত মণিপুৰ কেতিয়াও গৈও পোৱা নাই, দেখিও পোৱা নাই। তেওঁৰ মুখত শুনিছিলোঁ মাত্ৰ মণিপুৰৰ কথা। আৰু চবতকৈ মই ভাগি পৰিছিলোঁ যে মণিপুৰলৈ মই যাম কেনেকৈ, মই তেওঁক কেনেকৈ চামগৈ, মই সেইটোৱে ভাবি ভাবি মই ভাগি পৰিছিলোঁ। ভবাই নাছিলোঁ যে মোৰ লগত যাবলৈ কোনোবা ওলাব, যাব। কিন্তু বহুত ধন্যবাদ মোৰ পৰিয়ালটোলৈ। পিছদিনা ৰাতিপুৱা আমি মোৰ ভিনদেউ আৰু ভণ্টিৰ মানুহজনে লগ হৈ আমি 3জনে মণিপুৰ গৈছিলোঁগৈ। আমি গৈ 2 দিনৰ পিছত পাইছিলোঁ। আমি 9 তাৰিখে ৰাতিপুৱা গৈ ৰাতি আমি মাওগেট পাইছিলোঁগৈ। যিসকলে মণিপুৰলৈ গৈছিলে সেইসকলে হয়তো জানিব, যিসকলে যোৱা নাই সেইসকলে অৱশ্যে নাজানিবও পাৰে। মাওগেটৰ ৰাতি গাড়ী পাৰ হ'ব নিদিয়ে। গোটেই ৰাতি আমি মাওগেটতে বহি আছিলোঁ। যেতিয়া আমি মাওগেটত গাড়ীত অপেক্ষা কৰিছিলোঁ তেতিয়া কেনেকুৱা লাগিছিল আপোনালোকক মই সেইটো বুজাই ক'ব নোৱাৰিম। মোৰ এনেকুৱা লাগিছিল যেন কাৰোবাক ক'লে, কাৰোবাক কাপোৰ কোকালি কৰিলে, কাৰোবাক ভৰিয়ে হাতে ধৰিলে কিজানি আমাক যাবলৈ দিব নেকি এনেকুৱা লাগিছিল। কিন্তু তেওঁলোকেতো তেওঁলোকৰ নিয়ম ভংগ নকৰে, তেওঁলোকে তেওঁলোকৰ নিয়ম পালন কৰিবই। গোটেই ৰাতি আমি মাওগেটতেই বহি আছিলোঁ। তাৰ পিছদিনাহে আমি গৈ তেওঁৰ ওচৰত পাইছিলোঁ। তেওঁ তেতিয়া ইম্ফল মেডিকেলত আছিলে। তেওঁক গৈ যেতিয়া ইম্ফল মেডিকেলত মই তেওঁক দেখিছিলোঁ, কি
হৈ গৈছিলোঁ মই নিজে গম পোৱা নাছিলোঁ কি কৰিম ভাবিয়ে পোৱা নাছিলোঁ তথাপিতো বুকুত সাহস বান্ধি তাৰ পৰা আমি তেওঁক গুৱাহাটী লৈ আনিলোঁ গুৱাহাটীত প্ৰায় 14 দিন তেওঁক ICUতে ৰাখিছিলোঁ গুৱাহাটী GMCHত আছিলোঁ আমি গুৱাহাটী GMCHত 14 দিন 14 ৰাতি তেওঁক আমি ICUত ৰাখিছিলোঁ সেই 14টা ৰাতি কেনেদৰে পাৰ কৰিছিলোঁ মই আপোনালোকক ক'ব নোৱাৰোঁ এই কান্দিছিলোঁ এই হাঁহিছিলোঁ বহুত বেয়া দিন পাৰ হৈ গৈছিলে সেই দিনকেইটা 14 দিনৰ পিছত যেতিয়া ডাক্তৰে তেওঁ উলিয়াই দিছিলে ভাবিছিলোঁ বাচি গ'ল আৰু মানুহজন ভাল হৈ গ'ল জীৱনটো আকৌ শান্তি পাম বুলি ভাবিছিলোঁ কিন্তু যেতিয়া দেখিছিলোঁ যে তেওঁ দেখোন বাওঁ হাত আৰু বাওঁ ভৰিয়ে কাম নকৰে সম্পূৰ্ণ বাওঁ ছাইডটোৱে তেওঁ কাম নকৰে তেওঁ বাওঁ ছাইডটো পেৰালাইজ হৈ গ'ল তেতিয়াহে মই আৰু অতিপাত ভাগি পৰিছিলোঁ কিন্তু কি কৰিম ভাগি পৰিলেতো নহ'ব ছোৱালীকেইজনী আছে যিহেতু আৰু মই যদি ভাগি পৰোঁ মানুহজনক সুস্থ কৰা দায়িত্ব মোৰ তেওঁকতো সুস্থ কৰি তুলিবই লাগিব আৰু তেতিয়াৰে পৰা আজি আকৌ 2022 চনৰ নৱেম্বৰ মাহৰ 8 তাৰিখ পালে এতিয়ালৈকে তেওঁক যিদৰে পাৰোঁ শুশ্ৰূষা কৰি আছোঁ যেনেদৰে পাৰোঁ ট্ৰিটমেণ্ট কৰিয়ে আছোঁ কিন্তু আজিও আমি সফল হ'ব পৰা নাই তেতিয়াতকৈ এতিয়া তেওঁ যথেষ্ট সুখী যথেষ্ট সুস্থ হ'ল কিন্তু এতিয়াও তেখেতে নিজেই খোজকাঢ়িব পৰা হোৱা নাই তেখেতক এতিয়াও আমি ধৰি দিলেহে তেওঁ উঠিব পাৰে বহিব পাৰে বা দুই এখোজ ধৰি দিলে যাব পাৰে কিন্তু তেওঁ নিজে এতিয়াও খোজকাঢ়িব পৰা হোৱা নাই সম্পূৰ্ণ তেওঁক এতিয়া আমি প্ৰতিপাল কৰিয়ে ৰাখিছোঁ এতিয়াও ট্ৰিটমেণ্ট কৰিয়ে আছোঁ ভগৱানৰ ওচৰত এতিয়াও প্ৰাৰ্থনা সুস্থ কৰক সোনকালে নোৱাৰিছোঁ আৰু ধৈৰ্যৰ বান্ধ হেৰাই যোৱাৰ দৰে হয় কেতিয়াবা নিজকে নিজে বুজাবলৈ বহুত চেষ্টা কৰিও কেতিয়াবা যেন হাৰ মানি যাওঁ বুকুত শিল বান্ধি আৰু কিমান জীয়াই থাকিব এনেদৰে ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য মোৰ এটাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলে কিছু কথা মনটো শান্তি লাগে আপোনালোকৰ কমেণ্ট বক্সত অহা আপোনালোকৰ ভাল ভাল কমেণ্টবোৰ আপোনালোকৰ সুপৰামৰ্শবোৰ পালে যেন শান্তি পাওঁ সেয়েহে ভাবিলোঁ আপোনালোকৰ ওচৰলৈ এটা ভিডিঅ' লৈ আহোঁ বহুত দিন মই ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিব পৰা নাই কাৰণ আগবেলা মই স্কুল যাওঁ স্কুলৰ পৰা আহি পোৱা 1 বাজে 1 বজাৰ পিছত আকৌ তেওঁক থেৰাপি দিবৰ কাৰণে লৈ যাওঁ সময় নহয় মোৰ ভিডিঅ'ত ব্যস্ত হ'বৰ কাৰণে বা ভিডিঅ' বনাবলৈ ইউটিউবত আচলতে সময় দিবলৈ মই সময়ে নোপোৱা হৈছোঁ তথাপিতো ভাবিলোঁ আজি আপোনালোকৰ ওচৰলৈ এপাক আহোঁ আপোনালোকৰ সুপৰামৰ্শ দিহা পৰামৰ্শ অন্ততঃ কিবা পাম বুলি আশা কৰিলোঁ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্সত আপোনালোকৰ পৰামৰ্শ পাম বুলি আশা কৰি আজিলৈ আহোঁ বাই